এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু আশা কৰোঁ সকলোৱে ভাল পাব, যিহেতু শিক্ষামূলক ভিডিঅ' মই দিবলৈ চেষ্টা কৰিছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটকৰ বিষয়ে। আপোনালোকে জানে মাধৱদেৱৰ যথেষ্ট কেইখন নাট আছে আৰু তাৰ ভিতৰত এই অৰ্জুন ভঞ্জন বিষয়ে অকণমান আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা প্ৰথম নাট অৰ্জুন ভঞ্জন। ইয়াৰ আন নাম দধিমথন। অন্তৰংগ প্ৰমাণ আৰু নাটকীয় কলা কৌশলৰ ফালৰ পৰা বিচাৰ কৰি অৰ্জুন ভঞ্জনক মাধৱদেৱৰ প্ৰথম নাট বুলি কোৱা হৈছে। নাটকখনিৰ ৰচনা সময় সম্পৰ্কে কেইবাটিও মত পোৱা যায়। কালিৰাম মেধিৰ মতে এই নাট মাধৱদেৱে গণককুছিত থাকোঁতে প্ৰায় 1538 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল। সত্যেন্দ্ৰ নাথ শৰ্মাই নাটখন 1550 খ্ৰীষ্টাব্দৰ আগৰ হ'ব নোৱাৰে বুলি কৈছে। এতিয়া আলোচনা কৰোঁ আহক, কাহিনীটো শুনো। অৰ্জুন ভঞ্জন নাটকৰ কাহিনীটো আপোনালোকে শুনি যাব। এদিনাখন বেছি ল'ব নোপোৱাৰ আশাত যশোদাই নিজেই দধিমথি আছে। এনেতে শিশু কৃষ্ণ আহি মাকৰ স্তনপানৰ ইচ্ছা কৰিলে। যশোদাই মথনি এৰি কৃষ্ণক কোলাত লৈ স্তনপান কৰাবলৈ লওঁতে গোপীসকলে চিঞৰি আশাৰ গাখীৰ উতলি পৰিবলৈ ধৰিছে বুলি ক'লে। তাকে শুনি যশোদাই কৃষ্ণক জোৰকৈ কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গুচি গ'ল। মাকৰ গাখীৰ খাবলৈ নাপাই অভিমানত শ্ৰীকৃষ্ণৰ খং উঠিল আৰু পটাগুটি দলিয়াই গাখীৰ মথা ভাণ্ডটো ভাঙি পেলালে। লৱণো উলিয়াই নিজৰ ইচ্ছাৰে খোৱাৰ উপৰি বান্দৰবোৰকো দিলে আৰু গোটেই মজিয়াত সিঁচৰিত কৰি পেলালে। যশোদা আহি এইবোৰ দেখি বৰ খং উঠিল আৰু কৃষ্ণক এহিকণি দিবলৈ হাতত এছাৰি লৈ খেদি গ'ল। বহু সময় খেদি খেদি কৃষ্ণক ধৰিব নোৱাৰি মাক যশোদা ভাগৰি পৰিল। তেতিয়া ভক্তৰ অধীন ভগৱান শ্ৰীকৃষ্ণই মাতৃৰ ইচ্ছা পূৰণৰ বাবে ধৰা দিলে। যশোদাই খঙতে কৃষ্ণক উৰালত বান্ধি থোৱাৰ উদ্দেশ্যে টানি আনিলে। কৃষ্ণক পঘাৰে বান্ধিবলৈ ধৰাত আন আন গোপীসকলে যশোদাক নেবান্ধিবলৈ অনুৰোধ কৰিলে। কিন্তু যশোদাৰ খং চৰিহে গ'ল। পিছে আচৰিত কথা, কৃষ্ণক বান্ধিবলৈ লোৱা জৰীডাল শেষত দুআঙল চুটি হয়। বাৰে বাৰে যোৰা দিও কৃষ্ণক বান্ধিব নোৱাৰি যশোদা ভাগৰি পৰিল। যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সেইজনাক সামান্য যশোদাই বান্ধিব পাৰে জানো? যশোদাৰ অৱস্থা দেখি গোপীসকলে হাঁহিবলৈ ধৰিলে। অৱশেষত ভক্তবৎসল ভগৱান শ্ৰীকৃষ্ণই আপুনি বন্ধন লৈ ভক্তাজননীৰ মনৰ ইচ্ছা পূৰণ কৰিলে। যশোদাই উৰালৰ সৈতে কৃষ্ণক বান্ধি আঁতৰি গ'ল। যশোদাৰ ভয়ত কোনেও সেই বান্ধ খুলিবলৈ সাহস নকৰিলে। সকলো আঁতৰি যোৱাত শ্ৰীকৃষ্ণই উৰালৰে সৈতে চোতালৰ আগত থকা যজা অৰ্জুন গছ দুজোপাৰ মাজেদি পাৰ হওঁতে পথালি হৈ উৰালটো গছ দুজোপাৰ ফাঁকত লাগি ধৰিল। কৃষ্ণই উৰালটো জোৰেৰে টনাত গছ দুজোপা উঘালি পৰিল। তেতিয়া গছ দুজোপাৰ পৰা দুজন দিব্য পুৰুষৰ আবিৰ্ভাৱ হ'ল। তেওঁলোক হ'ল কুবেৰৰ পুত্ৰদ্বয় নলকুবেৰ আৰু মণিগ্ৰীৱ। নাৰদৰ অভিশাপত অৰ্জুন গছৰূপে জন্ম লৈছিল। মুক্তিদাতা কৃষ্ণক স্তুতি কৰি তেওঁলোক নিজ ঠাইলৈ গুচি গ'ল। বতাহ নোহোৱাকৈ গছ পৰাৰ শব্দ শুনি নন্দকে আদি কৰি গোৱালসকল দৌৰি আহি কৃষ্ণক দেখিলেহি। নন্দই কৃষ্ণৰ বান্ধ মোকলাই দি কোলাত তুলি ল'লে। কৃষ্ণই উৰালটো টনাৰ ফলত গছ দুজোপা পৰিল আৰু তাৰ পৰা দুজন দিব্য পুৰুষ ওলাই কৃষ্ণক প্ৰণাম জনাই গুচি গ'ল বুলি গোপ শিশুসকলে ক'লে। সৰু ল'ৰাৰ কথা বুলি এইখিনি কোনেও বিশ্বাস নকৰিলে। নন্দই পুত্ৰ কৃষ্ণৰ এই কঠোৰ শাস্তিৰ বাবে যশোদাক ভৰ্ৎসনা কৰিলে। দন্দুৰী স্বভাৱৰ যশোদাই ওলোটাইহে টান কথা কৈ নন্দৰ মুখ বন্ধ কৰিলে। এয়া দেখিলে আপোনালোকে অৰ্জুন ভঞ্জন নাটৰ কাহিনীভাগ মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। অৰ্জুন ভঞ্জন বা দধিমথন আন এটা নাম।
অৰ্জুন ভঞ্জন মানে এই যজা অৰ্জুন গছ দুজোপা যে ভাঙি দিয়ে সেইটোক কেন্দ্ৰ কৰি নামটো অংকন কৰা হৈছে। আৰু এই অৰ্জুন গছ দুজোপা শ্ৰীকৃষ্ণ সৰু অৱস্থাতেই যে যজা অৰ্জুন গছ দুজোপা ভাঙি কেনেকৈ তাৰ পৰা দুজন দিব্য পুৰুষ ওলাই আহিল সেইটো কথা কেন্দ্ৰ কৰিয়েই অৰ্জুন ভঞ্জন নামটো হয়তো তেওঁ দিব ইচ্ছা কৰিলে। আৰু আন এটা নাম হৈছে দধিমথন। অধিক লব নোপোৱা ৰাসত মাক যশোদাই যিহেতু দধি মথিবলৈ লৈছিলে সেয়াই হৈছে দধিমথন আন এটা নাম। আৰু আপোনালোকে কাহিনীটো দেখিলেই যিহেতু শ্ৰীকৃষ্ণৰ চল চাতুৰি মাক যশোদাক বহু ধৰণৰ দুষ্টামি কৰি ভাগৰাই পেলাইছে। এয়াই আছিল আজি ভিডিঅ'টো। আপোনালোকে কেনে পালে জনাব। আশা কৰোঁ ভালেই পালে চাগে, যিহেতু শিক্ষামূলকেই হয়, জানিবলগীয়া। আৰু বেছি দীঘল নকৰোঁ, আজিলৈ আহিছোঁ তেনেহ'লে। বাই বাই।